যেতিয়া প্ৰিয় মানুহজন সলনি হৈ যায় তেতিয়া সকলোকে স্বাৰ্থপৰ যেন লাগে। সময় থাকোঁতেই সম্পৰ্ক মূল্য দিব শিকা, নহ'লে হেৰাই গ'লে কান্দিও লাভ নাই। তুমি যদি দুখ বিচাৰিব যোৱা তেনেহ'লে গোলাপৰ সুগন্ধিতেই দুখ বিচাৰি পাবা, আৰু তুমি যদি গুণ বিচাৰিব যোৱা তেনেহ'লে গোলাপৰ কাঁইটতেই পাবা। কাৰোবাক ভাল পালে এনেকৈ ভাল পোৱা যাতে তাৰ জীৱনত অন্য কাৰোবাৰ ভাল পোৱাৰ প্ৰয়োজন নহয়। ভুল মানুহক মূল্যায়ন কৰিলে আপুনি অৱশ্যে অপমানিত হ'ব আৰু অৱহেলিত হ'ব, এইটো প্ৰমাণিত। যি কয় দেশত ভাল ছোৱালী নাই, ভাল দৃষ্টি নাপায়, আচলতে তাৰেই চৰিত্ৰবোৰ ভাল নাথাকে, সেইবাবে তেওঁ আনৰ চৰিত্ৰক দুখ দি ভাল পায়। সৰু ভুল এটাৰ কাৰণে যি চিৰদিনৰ কাৰণে এৰি যায়, ভাল পোৱাটো দূৰৰ কথা, সি কেতিয়াও কাষত থকাৰ যোগ্যও নহয়। এটা সম্পৰ্কত দুই ধৰণৰ মানুহ থাকে, এজনে অপেক্ষা কৰায় আৰু এজনে অপেক্ষা কৰে। টকা এক অদ্ভুত বস্তু, থাকিলে সকলো সমস্যা সমাধান কৰি দিয়ে আৰু নাথাকিলে আপোনজনকো পৰ কৰি দিয়ে। কি আচৰিত নহয়নে? মিউজিক সলনি হ'লে যেনেদৰে মানুহৰ নাচৰ ধৰণো সলনি হৈ যায়, ঠিক তেনেকৈ স্বাৰ্থ শেষ হ'লে মানুহৰ ব্যৱহাৰ আৰু কথা কোৱা ধৰণ সলনি হৈ যায়। সকলোৱেতো কম বেছি হাঁহে, এজন মানুহ যে হাঁহিলে বুলিয়ে তেওঁ সুখী সেইটো ভুল। কিছুৱে মিছা হাঁহি দিও দুখ লুকুৱাই ৰাখে। আজিকালি কথা কম কোৱাটোৱেই বেছি ভাল লাগে, কাৰণ আমি জানো কথা বুজাৰ মানুহৰ সংখ্যা বহুত কম, কিন্তু আঘাত কৰা মানুহৰ সংখ্যা বহুত বেছি। যিজন মানুহে তোমাক সঁচাই ভাল পায় তেওঁ সকলো সময়তে তোমাৰ চকুৰ আগতে ৰখিব, কাৰণ সি তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰে। মিডল ক্লাছ জীৱনটো এক অদ্ভুত জীৱন। জোতা কিনিলে পেণ্ট ফাটি যায়, পেণ্ট কিনিলে মোজা ফাটি যায়, আৰু যেতিয়া সকলো কিনা হয় তেতিয়া পকেট খালী হয়। অৱশেষত বুজি পাইছোঁ, জীৱনত যাক বেছিকৈ বিশ্বাস কৰা যায় আৰু যাক বেছিকৈ ভাল পোৱা যায় তেওঁৱেই সকলোতকৈ বেছি কষ্ট দিয়ে। তিনিটা বস্তু বহুত মূল্যৱান: সম্পৰ্কত সন্মান, ভালপোৱাত বিশ্বাস আৰু বন্ধুত্বত গুৰুত্ব। অনুভূতি, ভালপোৱা এইবোৰ যিমানেই কম প্ৰকাশ কৰিবা, আঘাত কৰাৰ সুযোগ মানুহে বহুত কম পাব। বুদ্ধিমান লোকৰ কিছুমান গুণ থাকে, যিবোৰ গুণে তেওঁক বুদ্ধিয়ক হোৱাত সহায় কৰে, লগতে সেই গুণসমূহে তেখেতলোকক সফল হোৱাত সহায় কৰে। সেই গুণসমূহ হৈছে নিজৰ দৰিদ্ৰতাৰ কথা কেতিয়াও আনৰ আগত নক'ব, নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনৰ আগত নক'ব, নিজে পোৱা অপমানৰ কথা কেতিয়াও আনৰ আগত আলোচনা নকৰিব, আৰু নিজৰ ব্যৱসায়ৰ ক্ষতি বা অৰ্থ ক্ষতিৰ কথা অন্য লোকক কোৱা উচিত নহয়। দূৰত্ব কেতিয়াও মনৰ নহয়, কেৱল বাস্তৱত দেখা যায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।